নমস্কাৰ, মই বিতা বৈশ্য। মই আজি বনাবলৈ লৈছোঁ পনীৰৰ সৈতে বিলাহী জোল। আহকচোন কেনেকৈ বনাই দেখুৱা। আৰু এইখন জোল আমি যেনেকৈ মাছৰ টেঙা বনাওঁ তেনেকৈ বনাব পাৰি। বনাই খাই চাবচোন কেনেকুৱা হয়। মোৰ কেৰাহী গৰম হৈছে, এতিয়া মই তেল দিলোঁ। নিমখ হালধি দি মাছৰ নিচিনা ভাজি ল'লে হ'ল। মাছৰ নিচিনা ইমান কাঢ়া ভাজি নালাগে, অলপ ভাজিলে হয়। এতিয়া সেই গৰম তেলত মই 2টা তেজপাত দি দিলোঁ আৰু শুকান জলকীয়াও দি দিলোঁ। 1 চিকুট পাঁচফোৰণ দিলোঁ। এতিয়া নহৰু দিলোঁ, নহৰু কাটি থৈছিলোঁ। এতিয়া পিঁয়াজ দিলোঁ। নহৰু পিঁয়াজ অলপ ভাজিব লাগিব। পিঁয়াজটো ভাজিলোঁ, এনেকুৱা হ'ল, ভাজা হৈ গ'ল পিঁয়াজ। এতিয়া মই বিলাহী দিম। এতিয়া অলপ সময় ভাজিলোঁ, এতিয়া নিমখ দিম আৰু কিছু সময় ভাজিব লাগিব। এতিয়া বিলাহী সিজি এনেকৈ মিলি গ'ল, বিলাহী আৰু পিঁয়াজ। এতিয়া মই হালধি দিম। এয়া হালধি, হালধি দি লাৰিলোঁ। এতিয়া পানী দিলোঁ। এয়া 4 কাপ পানী দি উতল আহিব দিলোঁ। এয়া উতল আহিছে, এতিয়া পনীৰ দিম। উতল খালে এতিয়া ঢাকি দিলোঁ। ঢাকি দি আকৌ 5-6 মিনিট ৰাখিব লাগিব। এতিয়া আঞ্জাখন এনেকুৱা হৈছে, 5-6 মিনিট ৰাখিলোঁ। অকণমান গৰম মছলা দিম, এয়া 1 চিকুট চেনি দিলোঁ। অলপ নেবু আটি দিলোঁ। এক মিনিট ৰাখি আঞ্জাখন নমাই থওঁ। এতিয়া নমাই থওঁ।